ও বলে রাখছি হ্যাঁ ও বলি তবলা ফাগুনে বউ দিলেছি ওকে বুঝি ঠিক আছে এবার আমি রেকর্ড করে দিতে হবে মানে 17ত মই BSc কমপ্লিট কৰিছো ইয়াৰ পৰাই আজি এটা কমপ্লিট কৰি পঢ়িব চাই এখন আছো দুই পাঁচ চলি গেলে পঢ়িব আহে আলি পিছফালে আনো পঢ়ি খাওঁ অ দেউখন ধৰি এনেকৈ মাৰিম বাহিৰত গ'লি ভৰ্তি দেখুৱাই একবাৰ কি হৈছে ভোটৰ কলেজত লাগছি বেগ মোৰ লগা নাই পিছদিনা পৰীক্ষাত মোক নেট কৈ মই কৈছো নেট খোৱা ভাল আছে ৰ'বা আনি মাৰো মই দুটা কলেজ বেগ লাগছি মই কি ভগৱানে কিবা এখনতো বেগ নকৈ BSc পাছ কৰিলোঁ তো মই এটা কথা কৈ চেফটি বুলি নকওঁ মই এটা কথা কওঁ এনে বহুতে শংকৰদেৱৰ মানে হাইস্কুলো পঢ়িয়া চলি আছে এতিয়া শংকৰদেৱৰ চলি এটা মানে হাইস্কুল চলি এটা গালি এটা পাৰে স্কুল একো নাই এই নৰ্মেল কথা আমাৰ এতিয়া শংকৰদেৱ পাবো গুৱাহাটীত যাম টাইমত খাবা আম গুৱাহাটীত খাবা টাইমত খাওঁ গুৱাহাটীত যাম টাইমত খাবা আম তুমি গধূতে থব আহিবা কি হয় ভাল না ও পূজা লাগছি না নাই আজি বলে দিতে হলে প্ৰথমে ইয়াত উপস্থিত হ'ব ভাতৃ আৰু ভাইকে জনাইছো শাৰদীয় দুৰ্গা পূজাৰ অনেক শুভকামনা মোৰ ভাতৃ বহুখিনি জনপ্ৰিয় গীতৰ সৃষ্টি কৰা তোমালোকৰ এখন কলেজৰ বৰভাগ কলেজৰে অসমীয়া বিভাগৰ অধ্যাপক জানানে কোন তেখেত মই এটা ফোন কৰিছে তেখেতে চৰতে মই তাক এটা কথাতে কৈছো যে মই যাম চৰত wherever you are যদি আছে প্লিজ ওপৰলৈ আহা চৰত ক'ত আছে চৰতক বিচাৰি নাপায় খালি তো এই চৰত আহিছে এতিয়া চৰতক আহিম বুলি কৈছো চৰত যেন দেখিলো এই ক'ৰবাত আছে চাগে হেল্ল' অহাৰ লগে লগে মোৰ লগত ৰাতিপুৱাৰ পৰা লাগি থকা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ কাৰ্যকৰ্তাৰ তৰফৰ পৰা ৰেগুতাক এখন ফুলাম গামোচাৰে মৰম যাচিব বিচাৰিছে মই ABVP কাৰ্যকৰ্তাক সেই মৰম যাচিবলৈ অনুৰোধ জনাইছো আৰু এটা জাপিৰে সম্বৰ্ধনা জনাব মই এসেগতে মঞ্চলে আমন্ত্ৰণ জনাম মোৰ মৰমৰ ভাতৃ সাজিকুল ইছলামক তেওঁ নিজ হাতেৰে ভৃগুদাৰ প্ৰতি মৰমৰ বলত এখনি ভৃগুদাৰ ছবি আঁকিছে আৰু সেই ছবিখন তেওঁ নিজ হাতেৰে ভৃগুদাৰ হাতত অৰ্পণ কৰিব গতিকে মই মোৰ ভাতৃ প্ৰতিম সাজিকুলক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছো যথেষ্ট গৰমৰ মাজত ভৃগুদা আহি উপস্থিত হৈছে তেখেতে ইতিমধ্যে আধা ঘণ্টা সময় গৰমৰ মাজতে আছে তাৰ পাছতো আমি বৰভগীয়া তৰফৰ পৰা তেওঁ সেৱা যাচিছোঁ তেখেতে আমাক ইমানখিনি মৰম দিছে এইবাৰ আমি মঞ্চলৈ আমন্ত্ৰণ কৰি আনিম আমাৰ সকলোৰে মৰমৰ শিল্পী আমাৰ সকলোৰে মৰমৰ বাজনী মই বহুতৰে ষ্টেটাছত দেখিছোঁ বোলে মৰমৰ বাজনী আমাৰ কলেজলৈ আহি আছে গতিকে সেই মৰমৰ বাজনীক যদি আমি সম্বৰ্ধনা নজনাওঁ এটা ফুলাম জাপি আৰু আৰম্ভ কৰিছোঁ আপোনাক সকলোকে সহযোগ কৰিব কবিতা কেনেকৈ লিখে বাৰু গান যি ভাষা চকুৱে ক'লে অৰ্থ বিচাৰি পোৱা ধন নালাগে খুন নালাগে লাগে মাথো এটি খহাৰি জোন নালাগে তৰা নালাগে লাগে মাথো এটি হাঁহি সাধাৰণ মোৰ জীৱনত
অসাধাৰণ সুবাহী কাগজৰ কবিতাবোৰে কিদৰেনো মন পঢ়ে কিদৰে আখৰে মন ভৰে ঐ কাগজৰ কবিতাবোৰে কিদৰেনো মন পঢ়ে কিদৰে আখৰে মন ভৰে ধন্যবাদ আমি দাদাক ধন্যবাদ জনাইছোঁ নয়নদাক ধন্যবাদ জনাইছোঁ কৰিশ্মা বাক